ৰুটি ৰেচিপি কেনেকৈ আটা মতে ৰজা শিকিব চব মাৰি দে ইমান বতাহ মাৰিছে চেচ টিং চিং উৰাই নিনিলে হৈছে আৰু গুড মৰ্ণিং হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য ব্লগ মোৰ পিছে গুড মৰ্ণিং কেতিয়াবাই হ'ল কিন্তু মই আকৌ শুই গ'লোঁ কাৰণ সৰুটোক স্কুল পঠাই পিনে মই ব্ৰেকফাষ্ট কৰি শুলোঁ আৰু এতিয়া টাইম হ'ল 11:20 যাওঁ লাঞ্চ ৰেডি কৰোঁগৈ আগে বেডখন ঠিক কৰি লওঁ মানে বিচনা পাতি মই ঠিক ঠাক কৰোঁ তাৰপিছত মই গৈ আছোঁ লাঞ্চ ৰেডি কৰিম আৰু ব্লগ এইকেইদিন কৰা নাই কাৰণ ল'ৰা এক্সাম চলি আছে আপোনালোকে গম পাইছে মই তাৰ মাজতো দি থাকিম বুলি মই কৈছিলোঁ আপোনালোকক আৰু নেক্সট এতিয়া তাৰ মেথছ আছে ডাঙৰটো ভাগৰ ফাৰ্ষ্ট ইংলিছ আছিলে এতিয়া নেক্সট মেথছ আছে চ' চলি থাকিব তাৰ মাজতো আপোনালোকে ভিডিঅ'ও পাই থাকিব যেতিয়া মই সময় পাওঁ চ' ব'লক আগে মই বিচনাখন নিজৰ ঠিক কৰি লওঁ তাৰপিছত মই ৰেডি কৰিম নিজৰ লাঞ্চ আৰু ব্ৰেকফাষ্ট কৰাও হৈ গ'ল এই ব্ৰেকফাষ্ট কৰি মই শুই গ'লোঁ মানে কাৰণ ডাঙৰটো কৰিলে ময়ো কৰিলোঁ আৰু ঘৰত অকল আমি দুটাই আছোঁ আৰু ডাঙৰ আৰু মই বাপেক অফিচ আৰু সৰুটো 2টা বজাত পাইহি তাৰ আগলৈকে মই কামখিনি গোটেইখিনি ক্লিয়াৰ কৰিব লাগিব তাৰপিছতহে আমি একেলগে লাঞ্চ কৰোঁ ব'লক আৰু আজি বতৰটো ভাল কৰিছিলে কিন্তু এতিয়া আকৌ নহয় এনেকুৱা খং উঠিছে এতিয়া আকৌ মানে বতৰটো মানে বেয়া কৰিছে আৰু মানে বৰষুণ দিব নিচিনা লাগিছে আৰু মানে ভাত পাতি দিলোঁ আৰু লগতে দাইলো পাতি দিছোঁ দাইলত অমিতা দিছোঁ চেচ বতৰ ডাৱৰীয়া কৰিলেই ঘূৰাই আছে এইয়া কি ধুনীয়া বতাহ বঢ়িয়া মজা ইমান ধুনীয়া বতাহ মাৰি আছে নহয় বতাহ মৰা সময়খিনি বিৰাট ভাল লাগে কিন্তু বৰষুণ দিলে চেচ আৰু বতৰটো অলপমান ভাল কৰিছিলেহে দেখিলেই নহয় দিব এতিয়া বৰষুণ এতিয়া গৈ আছোঁ নেমু দুটামান ছিঙি লওঁগৈ মই কাৰণ লাগিব গৰম যিহেতু দাইলত দি খালে বিৰাট ভাল লাগে এইটো এটা লাগি আছে এইটো এটা এটা এইকেইটা কোমলীয়া হৈ আছে এইফালৰ পৰা নিচিঙো ইজোপা গছৰ পৰা ছিঙিব লাগিব বৰ ভয় লাগেও কাঁইট আছে ন বিন্ধে এইফালেও এইখিনি চব কলি সেইজোপাত ছিঙিছোঁ এটা এইটো এটা পালোঁ বছ হৈ যাব এইখিনি চফা কৰিব লাগিব ক'ৰ পৰা কি ওলাই গৈছে নহয় এয়াতো ভেঁকুৰী আমাৰ মায়ে বিৰাট ভাল পাব ভেঁকুৰী তিতা কোনে খায় গাইছ মোক কমেণ্ট ছেকশ্যনত জনাব দেই এয়া লাগিছে মায়ে দেখিছাই চাগে নহয় তোমালৈ এবাৰ লৈ যাম দেই ভালকৈ লাগক দিয়া মাৰ ফেভৰেট হয় মানে ভেঁকুৰী তিতা আৰু বাকী ফুলখিনিত মানে ইমানে বন গজিছে নহয় এইখিনি চফা কৰিবলৈও সময় পোৱা নাই আৰু মালিটো এইকেইদিন অহা নাই বতৰ বেয়াৰ কাৰণে ময়ে কৰিব লাগিব আৰু এইফালে দেখিছে ন টাবত টেঙা লাগি এইটো কোনে চাটনি খায় মোক জনাবচোন কমেণ্ট ছেকশ্যনত বিৰাট টেষ্টি হয় এইটো মাছৰ টেঙাও খাবলৈও ভাল আৰু চাটনি বনাই খাবলৈও ভাল মই দেখাম আৰু ইয়াৰ চাটনিটো কেনেকৈ বনায় লগতে জলকীয়া কেইটামান ছিঙি লওঁ এই বাৰীৰ এই জলকীয়াকেইটা বিৰাট খাবলৈ ভাল মই আগতেও কৈছোঁ আপোনালোকক ঘৰৰ জলকীয়া নিচিনা মানে কেঁচা জলকীয়া বুলি ক'লে মানে ঘৰৰকেইটা খাই বেছি ভাল লাগে হয় নাই গাইজ কিন্তু আপোনালোকে বজাৰৰ যোনকেইটা মাইক্ৰ' হয় সেইকেইটা খালে কিন্তু পেটৰ মানে বহুত অপকাৰ কৰে আচলতে পেট পুৰে আৰু চবতো আজিকালি আৰু পিয়ৰ খানানো ক'ত পাব চব হাইব্ৰিডে আৰু এইকণ যে কৰিব পাৰিছোঁ সেইটোৱে বহুত ডাঙৰ কথা ঘৰৰ বুলি হৈ গ'ল বেছি নালাগে ইমানকেইটা হ'লেও যথেষ্ট ভাতৰ লগত খাবলৈ মই পিছে নাখাওঁ তেওঁকহে লাগে আজি কিন্তু খাম মই আৰু ৰেচিপি এটা বনাইছোঁ বলক শান্তি তোমাৰ চাহ তাই আজি সোনকালে যাওঁগৈ বুলি কৈছে কাৰণ যিহেতু বতৰটো বেয়া কৰিছে আৰু চাইকেল লৈ এতিয়া বহুত দূৰৰ পৰা আহে সেইকাৰণে কৈছে বাইদেউ আজি ভাত নাখাওঁ চাহে খাই যাওঁ তাই গোটেইখন পানী মাৰি দিলে তাই ভিডিঅ' কৰিলে বহুত বেয়া পায় তথাপিও চাহ মই ডাইনিঙতে থৈ দিছোঁ হা তোমালৈ অঁ খুৱাই কেনে আমি সদায় ভাতটো খুৱাই পঠিয়াওঁ কাৰণ ইমান দূৰৰ পৰা আহে যিহেতু আৰু লাষ্টত আমাৰ ঘৰতে কৰে বৰষুণো আহিলে লগতে সৰুটোও পালেহি ভালেই হ'ল বৰষুণ দিয়া আগে সি পালেহি এতিয়া মই বনাব লৈছোঁ টুনা চাংকছ টুনা ফিছ কোনে টুনা ফিছ খাই ভাল পায় মোক কমেণ্ট ছেকশ্যনত জনাব আৰু লগতে মই এতিয়া দিছোঁ ৰেচিপি চবলক তেন্তে আজি বনাম টুনা চাংকছ ইফালে সৰুটোৱে স্কুলৰ পৰা আহি পাই মোক কৈছে মা কিবা মিঠা খাওঁ মই কৈছোঁ একো নাই এইটোকে খাওঁ আৰু ব্ৰেড আৰু নাটেলা ফাৰ্ষ্ট মই কেনৰ পৰা মাছখিনি উলিয়াই ল'লোঁ আৰু তাৰ লগত পানী অকণমান থাকে সেইখিনি নেপেলাব পানীখিনি মাছৰ লগত যিখিনি থাকে মানে কেনতে থাকে লগতে কেৰাহী গৰম হৈ গ'ল এতিয়া মই ইয়াত দিছোঁ মিঠাতেল আপোনালোকে আন্দাজমতে দি ল'ব কাৰণ
মাছটোত টুনা ফিছত মানে কিছুমানততো তেল থাকেই, কিন্তু এইটো মানে অকল পানী আছে, তেল নাই। তেল থকাততো আপোনালোকে নিদিলেও হৈ যায়। আৰু হৈ গ'ল মোৰ তেল ইয়াত 3 চামুচমানৰ জোখৰ লৈছোঁ। আৰু তেলখিনি গৰম হ'লে মই ইয়াত পিঁয়াজ দুটুকুৰা দি দিম। তেল গৰম হৈ গ'ল, এতিয়া মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব। ৰজা শিকিব চব মাৰি দে, ইমান বতাহ মাৰিছে। চেচ টিং চিং উৰাই নিনিলে হৈছে আৰু। আহি পোৱাহি নাই এতিয়ালৈকে। এয়া দেখা পাইছে নহয় কেনেকুৱা বতাহ। পিঁয়াজখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াত দিম মই বিলাহী, আৰু পিঁয়াজখিনি মই বেছি ৰঙচুৱা কৰা নাই। বিলাহী দি দিলোঁ, আৰু লগতে মই দি দিছোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট। নহৰু আদা মই ঘৰত পিচি থোৱা বাৰু, আপোনালোকে থেতেলিয়াইও ল'ব পাৰে, একো নাই। মই 2 চামুচৰ জোখত দিছোঁ বাৰু। আৰু নিমখ বেছি দিব নালাগে, কাৰণ যিহেতু টুনা ফিছত নিমখ থাকেই, চ' মই সেইকাৰণে সোৱাদ অনুসৰি অকণমান এনেই দি দিছোঁ নামমাত্ৰ। নিদিলেও হয় যোনে নিমখ কম খায়। হালধি দিছোঁ 1 চামুচ, জিৰা 1 চামুচ, আৰু ধনিয়া 1 চামুচ। জিৰাটো আপোনালোকে অলপমান বেছি দিব পাৰে, মই আধা চামুচ দি দিছোঁ, কিন্তু ধনিয়াটো কমকৈ দিলেও হয়। হৈ গ'ল চব দিয়া। আৰু এতিয়া মই বিলাহীখিনি ভালদৰে গলাই ল'ম। আপোনালোকে লগতো দিব পাৰে, কিন্তু তেতিয়া টেষ্টটো নাপাব। আৰু এতিয়া মই দিম অলপমান মিট মছলা। মিট মছলা মই 1 চামুচ দি দিছোঁ। অলপ অলপ দিলেই হয় আৰু গোন্ধটোৰ কাৰণে, নিদিলেও হৈ যায়। টুনা ফিছটোতো বহুতে আপোনাৰ ভাপত দি খোৱা নিচিনাও খায়, বহুতে অভেনত বনাইও খায়। ইয়াৰ ঢেৰ ৰেচিপি আছে টুনা ফিছৰ। আপোনালোকে চেণ্ডউইচো বনাব পাৰে, চেলেডো বনাব পাৰে। মই চেলেডটো বেয়া পাওঁ, পিছত টুনা ফিছটো মই এনেকৈ ভাজিলেহে ভাল পাওঁ। হৈ গ'ল। আৰু এতিয়া এইখিনি বিলাহীখিনি মই ভালদৰে গলাই ল'ম, তাৰপিছত মই মাছখিনি দি দিম। মই 5 মিনিটমানৰ কাৰণে বিলাহীখিনি ভাজি ল'লোঁ। আৰু মই ক'বলৈ পাহৰিলোঁ, মই পিঁয়াজ লৈছোঁ ডাঙৰ মিডিয়াম চাইজৰ 3টা, আৰু বিলাহী লৈছোঁ 5টা। বিলাহী আপোনালোকে কম বেছি কৰিব পাৰে, ডাঙৰ হ'লে 3টা হ'লেই হয়। আৰু টুনা ফিছটো মই টেমা, মানে এটা ডাঙৰ টেমা এটা লৈছোঁ। কিমান গ্ৰামৰ মই চাই দিছোঁ ৰ'ব। এইটো 450 গ্ৰামৰ লৈছোঁ মই টুনা চাংকছ। মই মাছখিনি ঢালি দিলোঁ ইয়াত, লগত পানীখিনিও দি দিলোঁ। আৰু কেঁচা জলকীয়াও দিছোঁ। কেঁচা জলকীয়া আপোনালোকে কম বেছি কৰিব পাৰে, যদি নাখায় একো নাই। আৰু লগতে ইয়াত আপোনালোকে যদি ইচ্ছা কৰে ফ্লেভাৰৰ কাৰণে কেপচিকাম দিব পাৰে। কেপচিকাম আজি নাই, সেইকাৰণে মই অকল কেঁচা জলকীয়াই দিছোঁ। আৰু এইখিনি এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম ল' ফ্লেমত। ইহঁতক খাবলৈ দিয়াই নাই আজি, মই পাহৰিয়ে আছোঁ দিবলৈ। এতিয়া দিব লাগিব। ভোকত দেখিছে ন কেনেকুৱা কৰি আছে, আৰু টেংকটো আকৌ লেতেৰা আছে, চফা কৰিবলৈ হ'লেই আৰু কেইদিনো হৈছে। অঁ, এইকেইজনী ক'ত লুকাই আছে দেখিছেনে? আজি পুৰা ঠাণ্ডা মুণ্ডাকৈ আছে দুইজনী। আই হেৰি ভয় খাই যায় আজি। এনেই বহুত চাৰ এইকেইজনী, আজি বহুত ঠাণ্ডা মুণ্ডাকৈ আছে। এইজনীক বিচাৰি ফুৰিছোঁ, ক'ত গ'ল? ঐ টুক টুক, ভয় খাইছে। আহা আহা আহা, আজা আজা আজা। খাই থাকিব এতিয়া লাহে লাহে তেহেঁতি। এইফালে 10 মিনিট হৈ গ'ল। ৱাও, এনেও টুনা ফিছটো বহুতে ৰয়ে খায়, কিন্তু মই বেয়া পাওঁ। তেলৰ পৰা ডাইৰেক্ট খাব পাৰে, ভাজি ল'লে অকণমান ভাল লাগে। হৈ গ'ল। আৰু 5 মিনিট ঢাকন নিদিয়াকৈ ভাজি ল'লেই হ'ল। আৰু ইমানটোতো ৰাখিব পাৰে আপোনালোকে, কিমানটো গ্ৰেভি খায়। অলৰেডি হৈয়ে গ'ল এইখিনি। ত' হ'ল, তথাপিও মই 5 মিনিটৰ কাৰণে ৰাখি দিছোঁ। অলপমান ধনিয়া দি নমাই ৰাখি দিম। হৈ গ'ল, একদম চিম্পল হয় টুনা ফিছ বনাবলৈ। 5 মিনিটছ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিছোঁ, আৰু মই চাৰ্ভ কৰি লওঁ। মই ইয়াত মান ধনিয়া দিছোঁ, আপোনালোকে বেলেগ ধনিয়াও ইউজ কৰিব পাৰে, কিন্তু মান ধনিয়া ফ্লেভাৰটো বহুত ভাল হয়। চ' হৈ গ'ল ৰেডি টুনা চাংকছ। আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে বা ৰুটিৰ লগত খাব পাৰে। ৰুটিৰ লগত কিন্তু মই বহুত ভাল পাওঁ।
আৰু পোলাও লগতো খাব পাৰে, যিহৰ লগতে খাব পাৰে, এইটো বহুত টেষ্টি লাগে। আৰু আজি এই ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্টত জনাব নাপাহৰিব, আৰু লগতে ট্ৰাই কৰিও চাব আপোনালোকে আৰু মোক জনাব নাপাহৰিব আপোনালোকৰ অনুভৱ। এফালে আহি পাই গ'লহি অফিচৰ পৰা। বৰষুণ বেছি দিছিলে নেকি? এতিয়াও দিয়ে আছে। মই এতিয়া ভাত বাঢ়িব লৈছোঁ, লাঞ্চ ৰেডি। এফালেতো গম পাইছে এইটো টুনা ফিছ, এয়া দাইলত অমিতা দিছোঁ, আৰু এইখিনি হয় ভৰৱা কেৰেলা বুলি কয়। মই এইটো ৰেচিপি দিম বাৰু আপোনালোকক, বহুত টেষ্টি লাগে খাই। আৰু এয়া কালি অৰ্ডাৰ কৰা আছিলে মাংস বেটাহঁতৰ কাৰণে, সেয়া মই এতিয়া গৰম কৰি দিওঁ। চ' কেনেকুৱা পালা ৰেচিপি? টুনা ফিছটো টেষ্টি আছে ন? অঁ, সেইটো ভাল হৈছে, কালাৰটো ভাল হৈছে। অঁ, টুনা ফিছটো বহুতে বেয়া পায় বাৰু গোন্ধটোৰ কাৰণে, কিন্তু মোৰ ভাল লাগে আৰু মোৰ সৰুটোও ফেভৰেট হয়। চ' খোৱা বোৱা ডান। ইভিনিং লগ পাই আছোঁ আকৌ। বাই। ইভিনিং আজি যে পুৰা হ'লো গম পাইছেনে? আৰু এতিয়া টাইম হ'ল 6, মানে 6টাই বাজিলে। আৰু আজি সৰুটোৰ টিউশ্যন আছে মানে 7টা বজাত, চ' সেইকাৰণে টেনশ্যন নাই। আৰু বতৰ এতিয়াও বেয়া কৰি আছে, নাজানো কি হয়। চ' ব'লক প্ৰথমতে মই ৱাকিং অকণমান কৰি লওঁ, নাজানো কি হয়, গ'লেহে গম পাম। কাৰণ এনেকুৱা বতৰত যেতিয়াও যাওঁ নহয় বৰষুণ দিয়ে, তাৰপিছত মই ইয়াৰ পৰা গালি খাব লাগে। ছাতি এটা সেইকাৰণে লৈ যাব লাগিব লগত। ইমান ধুনীয়াকৈ ওলাই আহিছিলোঁ নহয়, বৰষুণ আহিলেই গম পাইছেনে? আৰু ফিল্ডটো যোৱা নহ'বই আজি, ফিল্ডখন গোটেই বোকা হৈ আছে, ৰাস্তাও বোকা, তথাপিও দৌৰাটো নহ'ব, এনেই খোজকঢ়া হ'ব আৰু। কি তুমি নোযোৱা? অঁ, আকৌ টিউশ্যন থ'ব এনেও 6টা বাজি পাৰ হ'ল, 6:20 হ'ল, সেইকাৰণে তাক টিউশ্যন থৈগে। বাই বাই, মই কৰি লৈছোঁ। অঁ হ'ব। এয়া দেখিছে নহয়, ছাতি তাতি লৈ আহিছোঁ, অলপ অলপকৈ দিছে, চাওঁ যিমান দূৰ পাৰোঁ গৈ থাকোঁ আৰু। গোটেইখন বোকা দেখা পাইছে নহয় ৰাস্তাটো, তথাপিও যেনে তেনে খোজকাঢ়ি আছোঁ আৰু। ফিল্ডততো যাবই নোৱাৰি, শ্লিপ খাব লাগিব। নাই, আজি ফিল্ডতো মানুহ নাই, 1 বা 2টা আছে ক'ৰবাত, আৰু একদমেই নাই, খালী। বাহিৰৰ লাইটটো বন্ধ যে, হৈ গ'ল দেই। বৰষুণ নিদিলে আজি, ছাতি লৈ যোৱাৰ কাৰণে বৰষুণে নাই। ক'ত যোৱা তুমি? পেটিছ। ৱাও, ডেইলি বজাৰৰ নে? যা। বেয়া নহয়, কিন্তু বেছি ভিতৰত নাই বেছি মছলা, কিন্তু খাবলৈ টেষ্টি হয় বাৰু, বেয়া নহয়। আজি হেনো চবেই ৰুটিয়ে খাব বোলে, কাৰণ মই ভাবিছিলোঁ আজি একো নবনাওঁ, যিহেতু দিনৰ চব আছিলেই, কিন্তু উপায় নাই, আকৌ বনাবই লাগিব। মই ৰুটি খাম বুলি ক'লোঁ, তাৰপিছত তেওঁ কৈছে তেওঁ ৰুটি খাব, আকৌ কৈছে সৰুটোও ৰুটি খাব, তাৰপিছত ডাঙৰটোৱে কৈছে ময়ো ৰুটিয়ে খাই দিম আৰু। চ' এতিয়া মই আটা মঠো, আৰু চাটনি ৰেচিপি এটা দিম বুলি ভাবিছিলোঁ, কিন্তু আজি নহয়, এইটো মই নেক্সটত দিম। চ' আগে মই ৰুটিখিনি বনাই লওঁ। আজি আমাৰ ডিনাৰ, ল'ৰাই ৰুটি খাব, মাকেও খাব, মই লাষ্টত ময়ো খাওঁ বুলি ক'লে ৰুটি। কৈ দিয়া ৰুটি বনাবলৈ ক'বলৈ ভয় কৰা বুলি। ৰুটি বুলি ক'লে আকৌ উল্টা খাই লুটি খাই যাওঁ বুলি ভয় লাগে। সঁচাই ন, গৰম ঠাণ্ডা দিনত একো নাই, কিন্তু গৰম দিনত বহুত অশান্তি লাগে গম পাই নাই ৰুটিটো। তথাপিও উপায় নাই, ৰাতিপুৱাটো সদায় বনাওঁৱে ন, আৰু ৰাতি বুলি ক'লে দেখিছে ন গা চা ধুই আৰু মন নাযায়, সেইকাৰণে বেলি এতিয়া থৈ লৈছোঁ এইবোৰ ইয়াত, তাৰপৰা চব বনাই লওঁ। ৰুটিৰ ৰেচিপি ৰেচিপি মই দিলোঁ, কেনেকৈ আটা মতে আমাৰ বেলনা এখন, এই বেলনা আছে নেদেখাবচোন। ৰেডি হৈ আছে, ঠিক আছে, চাই থাকক। তাতে ৰুটিকেইখন হোৱাৰ পিছত দেখাম আপোনালোকক। মানে অঁ, খেল চাই ব্যস্ত, লগাই লৈছে পুৰা, এয়া দেখা পাইছে নহয়। কোন জিকিব আজি? কেলকাতা জিকিব, কেলকাতা জিকিব, কেলকাতা। কেলকাতা, অ'কে। তুমি খোৱা, তাৰপিছত মই খাই লওঁ, তেন্তে। পাই কৈ দিয়া আকৌ। বাই বাই। আজি দিনৰ অলপমান হেভিয়ে হৈ গৈছে। এয়া দিনত বনোৱা যে ভৰৱা কেৰেলা বুলি কৈছিলোঁ যে সেইটো, আৰু এতিয়া মই ৰঙালাও চব্জি বনাইছিলোঁ, আৰু টিন ফিছ মই ৰুটিৰ লগত ভাল পাওঁ বুলি কৈছিলোঁ যে, চ' এতিয়া খোৱা কথা। dig in. Let's start. আগে মই খাইছোঁ টুনা ফিছ আৰু ৰুটি, কাৰণ মোৰ ফেভৰেট। ৰেচিপিটো ট্ৰাই কৰি চাব আপোনালোকে। এতিয়া খাম ৰঙালাও। তেওঁতো বহুত বেয়া পায়, কি কৰি থাকা বুলি কয় আৰু, তিতা কেৰেলা। মই এইটো ভৰৱা কেৰেলাটো দিম বাৰু, এনেইতো মই বৰা টাইপৰ বনাইছিলোঁ আগৰ, মোৰ আছে মই সেইটো লিংক ডেছক্ৰিপশ্যনত দি দিম। কিন্তু এইটো যোনটো ৰেচিপি, এইটো একচুৱেলি পূৰা
ইউনিক ষ্টাইল হয় আৰু স্পেচিয়েলি মানে এইটো পাঞ্জাবী ষ্টাইল হয় চ' এইটো মানে মই ৰেচিপিটো আপোনালোকক এনেকৈ দেখাব নোৱাৰোঁ সেই আণ্টিজনীয়ে শিকাইছিলে মই সেই আণ্টিৰ লগত আপোনালোকক দেখাম খাই লওঁ তেন্তে আৰু আজিলৈ আহোঁ ব্লগটো ইয়াতে সামৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু এনেকৈ আপোনালোকৰ বহুত বহুত মৰম দি যাব চ' টিল দেন ষ্টে হেপ্পী এণ্ড কিপ স্মাইলিং অলৱেজ বাই বাই লাভ ইউ অল